हाय फ्रेंड्स आज मैं मॉर्निंग रेडी होइसु एठाइले जाबले मैं बेजी लबले जाऊ कोरोना वैक्सीনৰ কাৰণে আৰু হেয়া মোৰ পাৰ্টনাৰ মোৰ লগত যাব মানে কাৰণ कोरोना महामारी কাৰণে সকলোৱে সুস্থ থাকিবৰ কাৰণে এটা বেজি লৈছে তো আজি মোৰ বেজিটো লৈ আহো বিয়াত ভয় লাগি আছে মৰ্নিং মই অনলাইন কৰিলো বেজি কাৰণে তো এটা সমপলম নকৰি বলক আপোনালোকে চাই থাকিব ভিডিওটো হেকলে या फ्रेंड आमी इतिया गई आसो बेजी लबले या साइकेल चलाई चलाई तो या मैं आही पालो बेजी लोआ जगाडोखर तो बहुत भय लगी आछे एते भितरলৈকে সোমাই फ्रेंड्स वैक्सीन लो इतिया आहिलो আৰু দেখিবলৈ পাইছে নহয় মই কেনেকৈ গান দিছো ভিডিওটোত ভ্যাকসিন বেজি লওঁতে কাৰণ মই বহুত ভয় কৰো বেজি লবলৈ তাৰে মানে বাইদেউগিতা কৈছে মোক এই বেজি মানে কি ফাৰ্স্ট টাইম লৈছে নে কেনেকৈ ধৰণৰ প্ৰশ্ন কৰিছে কৰিব দিয়কচোন মই কান্দিছো যে আৰু মই মানে বেজি বহুত ভয় কৰো তো নললে নহব কাৰণ কৰোনা বেমাৰটো যাতে আহিছে গোটেই সমষ্টিত নিজে সুস্থ হৈ থাকিবৰ কাৰণে লবই লাগিব দিয়কচোন বেজিটো আৰু এপিনে মই আপোনালোকক লগত প্লেস এটা দেখাই দিম তো বলক লগত তো এয়া ককা তাক লগ পালো ককা কৰ পৰা আহিছে আপুনি মই বাপলা উজান মুঠি হাজু সমষ্টিৰ মানুহ এয়া সবজি এয়া সবজি মানে কি মই বিক্ৰী কৰো আৰু সবজি ঠিকে আছে বাৰু তো ককা মই আপোনাক দেখা পাইছে আপুনি ধুনীয়া গীত গায় তো আপুনি এটা গীত গাই শুনাব নেকি বাৰু মই শুনাম বাৰু ঠিক আছে আপোনালোকে গীতটো শুনিলে ককাৰ ধুনীয়া গীত গায় লোকগীত শুনাব তো আপোনালোকে শুনক বলক নিব তো গীতটো গাও ককা গীতটো গাব আৰু ককা গামোচাখনতে সম্বোধন জনাব ঐ হে কহো দাদা বলাই কংঠে মাৰিলা মোৰ দাদা ভাই ছয় জন হে ঐ হে কহো ও দাদা বলাই ও পিছা মোৰ বসুদেৱ দৈব কি ননি ৰাম ৰাম দৈব কি ননি কিবা দুখত হৈছে মোক দাদা গকুলতে আনি হে ঐ হে কহো ও দাদা বলাই হে মোৰ ভাই সহায় জন হে ৰাম ৰাম ও ভাই সহায় জন তাহাৰ আহো কতে মোৰ নৰহে জি অনহে ঐ হে কহো ও দাদা বলাই কংঠে মাৰি নিলে মোৰ ও ভাই ছয় জন হে ঐ হে কহো ও দাদা বলাই এয়া বৰ ধুনীয়া হৈছে ককা আপোনাৰ গীতটো তো আপুনি কৰ পৰা আহা বুলি ক'লে বাক্তা উজানমুৰ পৰা আহিছে হাজো সমষ্টিৰ হয় মানে মোৰ হাজোৰে হয় দিয়কচোন তো ফ্ৰেণ্ড প্লেছটোৰ লগত
মানে ককাৰ গীতটো শুনি পালে বাট আৰু মই ভেকচিন ল'লোঁ আপোনালোকে গোটেই ভিডিঅ'টো সম্পূৰ্ণকৈ দেখিলে আজি তো আপোনালোকে মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব আৰু লগত মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কৰি দিব আৰু বেল আইকনটো দবাই দিব তো ফ্ৰেণ্ড আজিৰ কাৰণে বাই বাই